আজি মোৰ লগত এনেকুৱা এটা স্কেম হৈ যাব বুলি মই ভবাই নাছিলো। আসলতে মই ভাবিছিলো মই স্পাইডাৰমেনৰ শক্তি পাই গৈছো, আসলতে এটো সপোনহে আছিল। হে গাইজ, মই মিথুন লৈ আহিলো আৰু এটা নতুন ফানি কমেডি ব্লগ ভিডিঅ'। আৰু গাইজ, যেহেতু টোপনিৰ পৰা মোক পানী ঢালি উঠাই দিলে আৰু ময়ো দেৰি নকৰি কোদালটা লৈ আহি গলো বাগানত মাটি কাটিবলৈ। আৰু গাইজ, যেহেতু মোৰ ডিউটিৰ টাইম হৈ গেল, সেইকাৰণে মই সোনকালে এই মাটিখিনি কাটি ললো। আৰু মই এই মাটিখিনি ঘৰলৈ লৈ তাৰ পিছত আৰু গা পা ধুই যাব লাগিব ডিউটি। আৰু গাইজ, ইমান গৰম দিছে আজি, পুৱাই কোদাল মাৰতে মোৰ ঘাম ওলাই গৈছে। চাওক গাইজ, ইমান গৰম। আৰু গাইজ, সপোনতে মই এটা মেজিক শিকিছো আৰু সেই মেজিকটো হ'ল, চাওক গাইজ, কেনেদৰে মই যাদু কৰি বাইকটো আনিলো আৰু এইবাৰ এই বাইকত উঠি মই যাম কামত। बेटी चोद के तारे पिछवाड़े में तो दो लिकट जाएगा। कभी बहम पाल रहे हो बेटा? মোৰ মেজিকটো কেনেকুৱা লাগিল গাইজ কমেন্ট কৰি নিশ্চয় জনাব। আৰু গাইজ, যেহেতু বহুত দিন হ'ল ভিডিঅ' দিয়া নাই, সেইকাৰণে মানে এইটো বনালো। গাইজ, প্ৰায় এসপ্তাহ ধৰি মই কোনো ভিডিঅ' দিয়া নাই, কাৰণ মোৰ চেনেলটোৰ কিবা এটা প্ৰব্লেম হৈছে আৰু সেই প্ৰব্লেমটোৰ কাৰণে মই ভিডিঅ' দিয়া বন্ধ কৰি দিছিলো আৰু নতুনকৈ ষ্টাৰ্ট কৰিম বুলি ভাবি আছো। আৰু গাইজ, আজিৰ পৰা নতুন ডেইলি ব্লগ দিয়াৰ চেষ্টা কৰিম। আৰু যেহেতু মোৰ এটা প্ৰব্লেম চলি আছে চেনেলৰ, আৰু সেই কাৰণে ইচ্ছা নোহোৱা হৈ গৈছিল ভিডিঅ' বনোৱাৰ। আৰু গাইজ, আচলতে মোৰ কি প্ৰব্লেম চলি আছে চেনেলৰ, সেই ভিডিঅ'টো চোৱাৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু এই ভিডিঅ'টো যদি ভাল লাগে এটা লাইক কৰি দিব। আৰু গাইজ, যেহেতু আজিৰ পৰা আৰু নতুনকৈ ষ্টাৰ্ট কৰিলো, সেইকাৰণে সকলোৱে ভালকৈ সাপোৰ্ট কৰিব বুলি আশা কৰিলো। আৰু গাইজ, যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক, যেহেতু মোৰ চেনেল বৰ্তমান ডাউনত চলি আছে, সেইকাৰণে অলপ সাপোৰ্ট কৰি দিয়ক। তো লগ পাম নেক্সট ভিডিঅ'ত। বাই বাই।